তোমালোকে এলসিএম ওলাব লাগে। আমাৰ কি ওলাব লাগে? এলসিএম মানে লঘিষ্ঠ সাধাৰণ গুণিতক। ইয়াতে লঘিষ্ঠ হ'ব, তো লসাগু বুলি কওঁ আমি। আৰু এইটো তোমালোকে যদি 10ত পঢ়া তথাপি লাগিব, 9ত পঢ়িলে তথাপি লাগিব, তোমালোকে যদি এন্ট্ৰেন্স দিয়া তথাপি লাগিব, টেট এক্সাম দিয়া তথাপি লাগিব, এডিআৰত যোৱা তথাপি লাগিব, হায়াৰ এডুকেশ্যনত যোৱা তথাপি লাগিব, ডক্টৰ পঢ়া তথাপি লাগিব, ইঞ্জিনিয়াৰ পঢ়া তথাপি লাগিব, মানে এলসিএম সদায় লাগিব। গণিত পঢ়িবা মানে তোমালোকৰ এলসিএম লাগিবই। আটাইতকৈ ইম্পৰ্টেণ্ট টপিক হ'ল এইটো এলসিএম বাহিৰ কৰা। তো এলসিএম সদায় লাগিব। তোমালোকে যোগ কৰিব যোৱা তাতে এলসিএম লাগিব, বিয়োগ কৰিব যোৱা তাতে এলসিএম লাগিব। তাৰ মানে এলসিএম লাগিবই লাগিবই লাগিবই। আৰু এলসিএম নোহোৱাকে তোমালোকে গণিতত ষ্ট্ৰং হ'ব নোৱাৰা, গণিতত তোমালোকৰ কনফিডেন্স নাহে। এলসিএম আগতে কেনেকুৱাকে ওলাই সেইটো শিকিব লাগিব। সেইকাৰণে এই টপিকটো বহুত ইম্পৰ্টেণ্ট, বহুত ইম্পৰ্টেণ্ট, বহুত ইম্পৰ্টেণ্ট। তোমালোকে এৰি দিব নোৱাৰা। গোটেই কেইটা যদি নাজানা তথাপি এইটো লাগিব, এইটো বহুত ইম্পৰ্টেণ্ট হয়। ক্লিয়াৰ? সো ইয়াতে চোৱা কি কৈছে, ইয়াতে হ'ব লঘিষ্ঠ সাধাৰণ গুণিতক হ'ব। লসাগু নির্ণয় করার পদ্ধতি। লসাগু নির্ণয় করার পদ্ধতি হল মৌলিক উৎপাদক বিশ্লেষণ। কি নিয়ম? মৌলিক উৎপাদক বিশ্লেষণ নিয়ম। ইয়াতে মৌলিক সংখ্যা কি আছিল? যিবিলাক সংখ্যাৰ উৎপাদক সেই সংখ্যাটো আৰু এক, সেইটোকে মৌলিক সংখ্যা বুলি কোৱা হয়। যিবিলাক সংখ্যাৰ উৎপাদক সেই সংখ্যাটো নিজে আৰু এক হয়, সেই সংখ্যাটোকে কোৱা হয় মৌলিক সংখ্যা বুলি কোৱা হয়। আমি ইয়াতে কি কৰিম? হৰণ যে কৰিম, আমি হৰণ সদায় কিহেদি কৰিম? মৌলিক সংখ্যা দি কৰিম। মনত ৰাখিবা, মৌলিক সংখ্যা তোমাৰ কি কি হয়? মৌলিক সংখ্যা 2 হয়, 3 হয়, 5 হয়, 7 হয়, 11 হয়, 13 হয়, 17 হয়, 19 হয়, 29 হয়। তো এনেকুৱাকে মৌলিক সংখ্যা আমি পাই যাম। এনেকুৱাকে আমি কি পাম? মৌলিক সংখ্যা পাম। কাৰণ 2ক আমি অকল 2 আৰু 1 দি হৰণ কৰিব পাৰো, 3ক আমি অকল 3 আৰু 1 দি হৰণ কৰিব পাৰো, 5ক অকল 5 আৰু 5 দি হৰণ কৰিব পাৰো, 7ক অকল 7 আৰু 1 দি হৰণ কৰিব পাৰো, 11ক 11 দি আৰু 1 দি হৰণ কৰিব পাৰো। সেই কাৰণে এই গোটেই কিটা সংখ্যা কি সংখ্যা বুলি কোৱা হয়? মৌলিক সংখ্যা বুলি কোৱা হয়। মৌলিক সংখ্যা বুলি কোৱা হয়। মনত ৰাখিবা, মনত ৰাখিবা। মৌলিক সংখ্যা আৰু হৰণ যে কৰিম, আমি কোৰ পৰা স্টাৰ্ট কৰিম? 2ৰ পৰা স্টাৰ্ট কৰিম। যেতিয়ালৈকে 2 শেষ নহয়, হৰণ কৰা শেষ নহয়, তেতিয়ালৈকে আমি 2 দি হৰণ কৰিয়ে যাম, কৰিয়ে যাম, কৰিয়ে যাম। যেতিয়া 2 শেষ হ'ব হৰণ কৰা, তাৰ পিছত নেক্সট মৌলিক সংখ্যা কিমান? নেক্সট মৌলিক সংখ্যা চাম 3। 3 যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে আমি কি কৰিম? হৰণ কৰিয়ে যাম, কৰিয়ে যাম, কৰিয়ে যাম। যেতিয়া 3ৰ শেষ হ'ব তেতিয়া তাৰ পিছত চাম আমি 5 দি হৰণ কৰিম। আগতে কি লম? 2, তাৰপিছত 3, তাৰপিছত 5, তাৰপিছত 7, তাৰপিছত 11, এনেকুৱাকে নাম্বাৰ দি কেনে আমি কি কৰিম? হৰণ কৰিম। ডাইৰেক্ট আমি 2 দি হৰণ কৰাৰ পিছত আমি 11 দি হৰণ নকৰো, 2 দি হৰণ কৰাৰ পিছত আমি 17 দি হৰণ নকৰো, 5 দি হৰণ কৰাৰ পিছত আৰু আকৌ আমি 2ত নাহো, 5 দি হৰণ কৰাৰ পিছত আমি 23 দি ডাইৰেক্ট হৰণ নকৰো, এটা এটাকে আমি হৰণ কৰিম। বুজি পাইছা? এই মেথডটো সদায় লাগিব, সদায় লাগিব, সদায় লাগিব। সেইকাৰণে তোমালোকে এৰি যাব নোৱাৰা। সেইকাৰণে তোমালোকে ভালকে পঢ়িব লাগিব, কষ্ট কৰিব লাগিব। আৰু এইটো যদি তোমালোকে পাৰা, তোমালোকৰ ভিতৰৰ যিটো কনফিডেন্স, যিটো গণিতৰ ভয়, সেই গণিতটোৰ এইটো দূৰত যাব। এইটো টেট এক্সামত যোৱা তাতে দিবা, তোমাৰ এডিআৰ এক্সামত যোৱা তাতে পাবা, ক্লাছ 10ত পাবা, ক্লাছ 9ত পাবা, সব জায়গাতে পাবা। এইটো লাগিবই, লাগিবই, লাগিবই। সেইকাৰণে এৰি নিদিবা, ভালকে মনোযোগ দি শুনা যে ইয়াতে কি লিখা হৈছে? মৌলিক উৎপাদক বিশ্লেষণ। কি লিখা হৈছে? মৌলিক উৎপাদক বিশ্লেষণ। তাৰ মানে হৰণ কৰিবলৈ হলে আমি কি সংখ্যা ব্যৱহাৰ কৰিম? অকল মৌলিক সংখ্যাহে আমি ব্যৱহাৰ কৰিম। কি সংখ্যা ব্যৱহাৰ কৰিম? অকল আমি মৌলিক সংখ্যাহে ব্যৱহাৰ কৰিম, বেলেগ কোনো সংখ্যা ব্যৱহাৰ নকৰো। সেইকাৰণে এই উৎপাদক বিশ্লেষণৰ নাম কি? মৌলিক উৎপাদক বিশ্লেষণ বুলি কোৱা হয়। ক্লিয়াৰ হৈছে? বুজি পাইছা? এতিয়া শেয়াৰ কৰি দিয়া সোনকালে, সাবস্ক্রাইব কৰি দিয়া আৰু শেয়াৰ কৰি দিয়া সোনকালে, সোনকালে কৰি দিয়া। তোমাৰ সব ফ্ৰেণ্ডকে শেয়াৰ কৰি দিয়া। ওকে, নেক্সট চোৱা। কোশ্চেন কি কৈছে? কোশ্চেন কৈছে 36, 90 আৰু 24ৰ লসাগু ওলাব লাগে। 36, 90 আৰু 24ৰ লসাগু ওলাব লাগে। তো এইটো আমি পিছত কৰিম, তাৰ আগতে সৰু এটা কৰি লওঁ। চোৱা, সাপোজ তোমাক কোৱা হল যে 8 আৰু 12ৰ লসাগু ওলোৱা। তাৰ মানে LCM কি ওলাব লাগে? 8 আৰু 12ৰ লসাগু ওলাব দিছে। তাৰ মানে কি? LCM কি? LCM কি ওলাব দিছে? LCM মনত ৰাখা, মনত ৰাখে কি? LCM ওলাব লাগে। কি ওলাব লাগে? LCM ওলাব লাগে। কি ওলাব লাগে? LCM ওলাব লাগে। যোগ কৰিব গলে LCM লাগিব, বিয়োগ কৰিব গলে LCM লাগিব, LCM সদায় লাগিব। কিমান কি ওলাব দিছে? LCM ওলাব দিছে। কাৰ কাৰ ওলাব দিছে চোৱা, 12 আৰু কিমান? 8।
এতিয়া আমি কি কৰিম উৎপাদক বাহিৰ কৰিম 2 কিহেদি হৰণ কৰিম মনত ৰাখিবা কিহেদি হৰণ কৰিম আমি মৌলিক সংখ্যা কৰ পৰা ষ্টাৰ্ট হয় 2 2 দি আমি হৰণ কৰিলো 4 পালো 2 দি যেতিয়ালৈকে শেষ নহয় 2 দি হৰণ কৰিব লাগিব 2 2 পালো তাৰ পিছত 2 1 পালো তাৰ পিছত ইয়াতে কিমান আছে ইয়াতে আছে 12 12ক আমি হৰণ কৰিম কৰ পৰা 2 দি হৰণ কৰিম কিমান যাব 6 যাব তাৰ পিছত 2 দি হৰণ কৰিলে কিমান হ'ব 3 হ'ব তাৰ পিছত 3 দি হৰণ কৰিলে কিমান হ'ব 1 হ'ব সো 6ক আৰু 6ক 6ক আমি 2 দি হৰণ কৰি কিমান পাম 3 পাম 3 2 দি হৰণ কৰিব পাৰো নেকি নোৱাৰো সেই কাৰণে নেক্সট আমি 3 দিছো তো ইয়াৰ পৰা আমি গম পালো ইয়াৰ পৰা আমি কি গম পালো 8 ৰ উৎপাদক কি হয় গুটেই কেটা মাল্টিপ্লাই কৰি দিয়া 2 into 2 into 2 into 1 এটো 2 into 2 into 2 into 1 তাৰ পিছত ইয়াতে কি লিখা আছে 12 12 ৰ গুটেই কেটা বাহিৰৰ গুটেই কেটা यानी 12 ইকুয়াল টু তোমাৰ কি হ'ব 2 into 2 into 3 into 1 সো ইয়াৰ পৰা তুমি কি কৰিব লাগিব কমনৰ পৰা এটা ল'ব লাগিব কমনৰ পৰা কি কৰিব লাগিব এটা ল'ব লাগিব সো ইয়াতে 2 আছে আৰু ইয়াতে 2 আছে সেই কাৰণে আমি 2 লিখিলো এটা 2 লিখিলো 2 2 এটা 2 লিখিলো কমনৰ পৰা তাৰ পিছত ইয়াতে 2 আছে আৰু ইয়াতে 2 আছে ইনটু দি কিনে আৰু এটা লিখিলো 2 তাৰ পিছত চোৱা ইয়াতে 2 আছে ইয়াতে আছে নেকি নাই ইয়াতে 3 আছে ইয়াতে আছে নেকি নাই সেই কাৰণে কমনৰ পৰা এটা এটা ল'ব লাগিব আৰু আনকমন গুটেই কেটা ল'ব লাগিব কমনৰ পৰা এটা ল'ব লাগিব আনকমন গুটেই কেটা ল'ব লাগিব কি যদি মিল থাকে মিলৰ পৰা এটা লম মিলৰ পৰা আমি কেটা লম এটা লম আৰু যদি মিল না থাকে গুটেই কেইটাই লম তেতিয়ালে এই দুটা মিল আছে কাৰণে এটা লিখিলো তাৰ পিছত এটো মিল আছে নেকি নাই সেই কাৰণে 2 লিখিম তাৰ পিছত ইয়াতে কি আছে 3 এই কাৰণে 3 ইয়াৰ পৰা আমি কি লিখব পাৰো 1 1 তাৰ মানে 1 সো ইয়াৰ পৰা যদি আমি মাল্টিপ্লাই কৰো 2 into 2 4 into 2 8 into 3 यानी 24 सो তোমালোকে কোৱা যে 24 তোমাৰ কি হয় এলসিএম হয় কিমান 24 হয় 12 ৰ यानी 12 আৰু 8 ৰ এলসিএম কিমান পাৰো 24 পালো এতিয়া এটা কথা মনত ৰাখিবা জিবিলা সংখ্যাৰ এলসিএম বাহিৰ কৰো সেইবিলাক সংখ্যা দি হৰণ কৰিব পাৰো এতিয়া চোৱা কাৰ এলসিএম বাহিৰ কৰিছো 8 আৰু 12 ৰ কাৰ এলসিএম বাহিৰ কৰিছো 8 আৰু 12 ৰ 8 আৰু 12 ৰ এলসিএম কিমান হৈছে 24 এতিয়া এলসিএমক সেইবিলাক সংখ্যা দি হৰণ কৰিব পাৰো যাৰ এলসিএম উলাইছো কাৰ এলসিএম উলাইছো 8 ৰ আৰু 12 ৰ এলসিএম কিমান পাইছো আমি 24 ঠিক আছে এতিয়া এই 24ক আমি কি কৰিব পাৰো হৰণ কৰিব পাৰো এই 24ক আমি কি কৰিব পাৰো হৰণ কৰিব পাৰো 24 কাৰ এলসিএম কাৰ 8ক হৰণ কৰি দিয়া কিমান হ'ব 3 হ'ব 24ক কিমান দি হৰণ কৰি দিবা 12 কিমান হ'ব 2 হ'ব বুজি পাইছা ক্লিয়াৰ হৈছে ডাউট আছে কিমান সহজ হৈছে তেতিয়ালে প্ৰসেস কি আমি উৎপাদক ওলাম আগতে উৎপাদক বিলাক কি হ'ব মৌলিক সংখ্যা দি ওলাম আমি তাৰ পিছত উৎপাদক উলাই কিনে আমি দুইটাৰ উৎপাদক লম তিনিটা থাকিলে তিনিটাৰ উৎপাদক লিখিম লিখাৰ পিছত যিকেটা কমন আছে কমনৰ পৰা এটা লম তাৰ পিছত আনকমনৰ পৰা আমি কেইটা লম গুটেই কেইটা লম এই গুটেই কেইটা আমি পূৰণ কৰি দিম পূৰণ কৰাই দিয়াৰ পিছত যেটো আমি ৰিজাল্ট পাম সেই ৰিজাল্টটোই হ'ব সেই সংখ্যাটোৰ উৎপাদক যিকেটা সংখ্যাৰ উৎপাদক ওলাম সেই সংখ্যাটো দি এলসিএমক আমি হৰণ কৰিব পাৰো বুজি পাইছা যিকেটা সংখ্যাৰ উৎপাদক ওলাম সেই সংখ্যা কেইটা দি এলসিএমৰ আমি কি কৰিব পাৰো হৰণ কৰিব পাৰো যিকেটা সংখ্যাৰ আমি এলসিএম ওলাম সেই এলসিএম সংখ্যাটোক যিকেটা সংখ্যাৰ আমি এলসিএম ওলাইছো হেতু দি আমি কি কৰিব পাৰো হৰণ কৰিব পাৰো বুজি পাইছা ক্লিয়াৰ হৈছে সো আৰু এটা চোৱা 10 আৰু 15 ৰ এলসিএম বাহিৰ কৰিব লাগে তেতিয়ালে আগতে কি কৰিম আমি উৎপাদক বাহিৰ কৰিম তেতিয়ালে 10 ৰ উৎপাদক আমি কেনেকৈ বাহিৰ কৰিম 2 দি হৰণ কৰিলো 5 পাম 2 দি যাব নেকি 5 না যায় 3 দি যাব নেকি না যায় 5 দি যাব কাৰণ 1 তাৰ পিছত 15 ৰ আমি উৎপাদক বাহিৰ কৰিম ইয়াতে 2 দি যাব নেকি না যায় সেই কাৰণে 2 নিলিখো 3 দি যাব নেকি যাব সেই কাৰণে আমি 3 কিমান যাব 5 ডাইৰেক্ট 5 না যাব তো ইয়াতে 5 আছে ইয়াতে কিমান হ'ব 1 সো ইয়াতে চোৱা কিমান আছে তো 10 ৰ উৎপাদক তোমাৰ কিমান হয় 10 ৰ উৎপাদক হল 2 into 5 into 1 তাৰ পিছত 15 ৰ উৎপাদক হল 3 into 5 into 1 সো ইয়াৰ পৰা আমি কি কৰিব লাগিব ইয়াৰ পৰা আমি কমন ল'ব লাগিব কমন লোৱা ইয়াতে 2 আছে নেকি নাই
ইয়াতে 5 আছে, ইয়াতে 5 আছে, ইয়াতে 5 আছে, সেইকাৰণে 5 কমন, এটা কমনৰ পৰা এটা লৈছো। তাৰপিছত ইয়াতে 2 আছে, আনকমন গোটেইকেইটা, ইয়াতে কিমান আছে 2, সেইকাৰণে 2 লিখিছো। ইয়াতে কিমান আছে 3, ইয়াতে 3 লিখিছো। তো ইয়াতে 1 আছে, ইয়াতে 1 আছে, দুটাৰ পৰা এটা, দুটাৰ পৰা আমি কি ল'ম, এটা ল'ম, এইটো এটা। তো ইয়াতে আমি কিমান পালো, ইয়াতে আমি পাই গলো কিমান 30, কিমান পাই গলো 30। এতিয়া 30 তোমাৰ কি হল, 30 হল তোমাৰ কি এলসিএম। 30 কিমান কি হল এলসিএম, কাৰ এলসিএম 30 হল 10 আৰু 15 এলসিএম। যিকেইটা সংখ্যাৰ এলসিএম বাহিৰ কৰা হয়, কাৰ বাহিৰ কৰিছো 10 আৰু 15 এলসিএম বাহিৰ কৰিছো, কিমান পাইছো 13। তেতিয়াহলে সেই এলসিএমক আমি সেই সংখ্যা কেইটা দি হৰণ কৰিব পাৰো। সো ইয়াতে হৰণ কৰা, ইয়াতে হৰণ কৰা। সো 13ক আমি যদি 10 দি হৰণ কৰো কিমান যাব 3 টাইম। তাৰপিছত 30 যদি আমি 15 দি হৰণ কৰো কিমান যাব, তেতিয়াহলে তোমাৰ কি 2 টাইম যাব। হৰণ কৰিছো না নাই, হৰণ কৰিছো না নাই, ইয়াৰ পৰা আমি এলসিএম বাহিৰ কৰিলো। ঠিক আছে। সো আৰু এটা নাম্বাৰ লোৱা, সাপোজ তোমাক কোৱা হল যে 30 আৰু 40 তোমালোকে কি বাহিৰ কৰিব লাগে, এলসিএম বাহিৰ কৰিব লাগে, এলসিএম বাহিৰ কৰিব লাগে। তেতিয়াহলে আগতে আমি কি কৰিম, উৎপাদক বাহিৰ কৰিম। তেতিয়াহলে 30 উৎপাদক বাহিৰ কৰা, 30 2 দি হৰণ কৰিলে কিমান যাব 15 যাব। তাৰপিছত যদি আমি 2 দি হৰণ কৰিব পাৰিম নেকি, নোৱাৰিম। তাৰপিছত আমি 3 দি ট্ৰাই কৰিম, 3 দি যাব, তেতিয়াহলে 5। এতিয়া 3 দি 5 হৰণ কৰিব পাৰো নেকি, নোৱাৰো, সেইকাৰণে আমি 4 দি ট্ৰাই কৰিম, পাৰিম নেকি, নোৱাৰিম, সেইকাৰণে আমি 5 দি গলো। তো ইয়াতে কিমান হ'ব 1 হ'ব। তাৰপিছত 40 চোৱা, 40 2 দি হৰণ কৰিম, ফাৰ্ষ্ট একেবাৰে 2 পৰা ষ্টাৰ্ট কৰিব লাগিব, কিমান যাব 20। যেতিয়ালৈকে 2 দি যাব তেতিয়ালৈকে কৰিব লাগিব। 2 দি কিমান হ'ব 10 হ'ব, তাৰপিছত 2 দি কিমান হ'ব 5 হ'ব, তাৰপিছত 5 দি কিমান হ'ব 1 হ'ব। সো ইয়াতে লিখা 30 উৎপাদক কিমান, 30 উৎপাদক কিমান, 30 উৎপাদক হল তোমাৰ কিমান 2 × 3 × 5 × 1। আৰু 40 উৎপাদক কেইটা কিমান, 40 কিন্তু আমি লিখিব পাৰো 2 × 2 × 2 × 5 × 1। সো এইকেইটা উৎপাদক লসাগু ওলাবলৈ হলে আমি কি কৰিব লাগিব, এলসিএম ওলাবলৈ হলে আমি কি কৰিব লাগিব, কমনৰ পৰা এটা ল'ব লাগিব। চোৱা এইটো 2 আছে, ইয়াৰ পৰা আমি এটা ল'ম, ইয়ানি 2। তাৰপিছত আৰু আছে নেকি, নাই। ইয়াতে 3 আছে, ইয়াতে 3 নাই, ইয়াতে 5 আছে, ইয়াতেও 5 আছে, সেইকাৰণে এই দুটাৰ পৰা আমি এটা ল'ম × 5। তাৰপিছত আনকমন গোটেইকেইটা, ইয়াতে 3 এক্সট্ৰা থাকিল, এক্সট্ৰা 2 লিখিলো। ইয়াতে কি আছে 2 এক্সট্ৰা আছে, 2 এক্সট্ৰা আছে, 2 এক্সট্ৰা 2 লিখিলো, দুটা 2 আছে এইকাৰণে দুটা 2 লিখিলো। ইয়াতে কিমান আছে 1 আছে, ইয়াতে 1 আছে, সেইকাৰণে আমি 1 2 লিখিলো। এই দুটা 1ৰ পৰা এটা 1 লিখিলো। সো ইয়াতে আমি কিমান পাম, সব 10 তোমাৰ কিমান হল 10 3 30 আৰু ইয়াতে তোমাৰ কিমান পাম, এই দুটা মাল্টিপ্লাই কৰিলে আমি কিমান পাম, এইকেইটা মাল্টিপ্লাই কৰিলে আমি 4 পাম, আৰু এইকেইটা মাল্টিপ্লাই কৰিলে আমি কিমান পাম 30 পাম। তেতিয়াহলে ইয়াৰ পৰা আমি কিমান পাম 30 120। সো তেতিয়াহলে এলসিএম কিমান হ'ব, এলসিএম হ'ব 120, এলসিএম হ'ব কিমান 120 হ'ব। এতিয়া 30 আৰু 40 একেবাৰে সৰু তোমাৰ যিটো কমন, যিটো সাধাৰণ গুণিতক হয়, সেইটো হল তোমাৰ কি 120। তেতিয়াহলে চোৱা 120 ক আমি কি দি হৰণ কৰিলো, 30 দি হৰণ কৰিলো, কিমান বাৰ যাব 4 বাৰ। 120 ক আমি যদি 40 দি হৰণ কৰো কিমান বাৰ যাব 3 বাৰ যাব। তাৰ মানে যাৰ যাৰ এলসিএম ওলাম, সেই এলসিএম টো সেই সংখ্যা কেইটা দি আমি কি কৰিব পাৰো, হৰণ কৰিব পাৰো। বুজি পাইছা, ক্লিয়াৰ হৈছে, ডাউট আছে। এলসিএম তোমালোকৰ সদায় লাগিব, কিন্তু এলসিএম তোমালোকৰ কিন্তু সদায় লাগিব, এলসিএম নোহোৱাকে তোমালোকৰ কিন্তু একো নহব। 36 90 আৰু 24 ইয়াতে কি দিয়া আছে 36 90 আৰু 24। এতে আমি কৰি দিছো 36 90 আৰু 24 আমাৰ কি লাগে, এলসিএম লাগে, এলসিএম লাগে। তেতিয়াহলে ফাৰ্ষ্টত আমি কি কৰিম, চোৱা ফাৰ্ষ্টত আমি কি কৰিম, ফাৰ্ষ্টত আমি 36 উৎপাদক বাহিৰ কৰিম। সো ফাৰ্ষ্টত এতিয়া আমি কি কৰিম, চোৱা ইয়াতে 36ৰ উৎপাদক বাহিৰ কৰিম, 2 দি হৰণ কৰিম, 2 দি হৰণ কৰিলে 18 হ'ব, তাৰপিছত 2 দি হৰণ কৰিলে 9 হ'ব, তাৰপিছত 2 দি নাযাব 3 দি যাব 3 হ'ব, তাৰপিছত 3 দি হৰণ কৰিলে 3 যাব, হৈছে। তাৰপিছত তোমাৰ কি হ'ব, তাৰপিছত ইয়াতে চোৱা, তাৰপিছত ইয়াতে যদি আমি 90 এতিয়া 90 দি বাহিৰ কৰো, 90 হৰণ কৰিলে তোমাৰ কি হ'ব, 2 দি হৰণ কৰিলে 45 হ'ব, তাৰপিছত যদি 2 দি হৰণ কৰো, 2 দি হৰণ কৰিলে যাব নেকি, এতিয়া 3 দি হৰণ কৰিব লাগিব, 1 হ'ব আৰু 5 হ'ব। তাৰপিছত যদি আমি 3 দি হৰণ কৰো কিমান যাব 5 যাব,
তাৰপিছত 5 দি হৰণ কৰিলে কিমান হ'ব 1 হ'ব তাৰপিছত কিমান দি আছে 24 24 ৰ বাহিৰ কৰা 24 ৰ বাহিৰ কৰিলে 2 কিমান হ'ব 12 হ'ব তাৰপিছত কিমান হ'ব 2 কিমান হ'ব 6 হ'ব তাৰপিছত 2 কিমান হ'ব 3 হ'ব তাৰপিছত তোমালোকে 3 বাহিৰ কৰা কিমান হ'ব 1 হ'ব ক্লিয়াৰ হৈছে সো এতিয়াৰ পৰা আমি এইখিনি লিখিলো এতিয়া আমি উৎপাদক কেইটা লিখিম 36 ইকুৱেল টু আমি কি লিখিম 2 ইনটু এটো 2 ইনটু 3 ইনটু 3 ইনটু 1 তাৰপিছত 90 90 ইকুৱেল টু দি কেনে লিখিম 90 ইকুৱেল টু দি কেনে কি লিখিম 2 ইনটু 3 ইনটু 3 ইনটু 5 ইনটু 1 ওকে তাৰপিছত কি লিখিলো তাৰপিছত 24 24 ইকুৱেল টু আমি কি লিখিম 2 2 ইনটু 2 ইনটু 2 ইনটু 3 ইনটু 1 হৈছে সো 36 দি কেনে এই গোটেই কেইটা নাম্বাৰ লিখিছো 2 ইনটু 2 ইনটু 3 ইনটু 3 ইনটু 1 90 লিখি কেনে 2 ইনটু 3 ইনটু 3 ইনটু 5 ইনটু 1 তাৰপিছত 24 লিখিছো 2 ইনটু 2 ইনটু 2 ইনটু 3 ইনটু 1 ঠিক আছে এই গোটেই কেইটা লিখিছো এতিয়া আমি কি কৰিব লাগিব কমনৰ পৰা এটা ল'ব লাগিব কমনৰ পৰা আমি এটা ল'ব লাগিব এতিয়া আৰু এটা কথা যদি তোমাৰ দুটা ঠাইত কমন থাকে তেতিয়ালে তাৰ পৰা আমি এটা লম যদি দুটা থাকে তাৰ পৰা আমি কিমান লম এটা লম বুজি পাইছা দুটা থাকিলে তাৰ পৰা আমি কিমান লম এটা লম সো ইয়াৰ পৰা আমি কি কৰিব পাৰো ইয়াতে আছে a2 2 আছে ইয়াতে 2 আছে মানে এই তিনিটাটো 2 আছে সেইকাৰণে আমি 2 লিখিলো ইয়াতে 2 আছে ইয়াতে 2 আছে 2 আছে 2 লিখিলো ইনটু তাৰপিছত ইয়াতে 2 আছে নেকি নাই ইয়াতে আছে সেইকাৰণে a2 আৰু a2 মিলি কেনে আমি আৰু এটা লিখিলো হৈছে তাৰপিছত চোৱা ইয়াতে 3 আছে ইয়াতে 3 আছে ইয়াতে 3 আছে ইয়াতে কিমান আছে 3 আছে গোটেই কেইটা মিলি আমি এটা 3 লিখিলো তাৰপিছত ইয়াতে 3 আছে 3 আছে ইয়াতে 3 আছে 3 আছে তাৰ মানে গোটেই কেইটা এটো আৰু আছে নেকি নাই 3 এটা লিখিলো তাৰপিছত ইয়াতে কিমান আছে 5 আছে যি কেইটা কমন নাই গোটেই কেইটা লিখিম 5 ইয়াতে কিমান থাকিল 2 বাকি থাকিল এই কাৰণে আমি 2 লিখিম আৰু এইটো তো 1 আছে এইটো তো 1 আছে এইটো তো 1 আছে এই কাৰণে আমি কি লিখিম 1 লিখিম সো গোটেই কেইটা মাল্টিপ্লাই কৰা গোটেই কেইটা মাল্টিপ্লাই কৰো যদি এইটো আমি কিমান পাম এইটো আমি কিমান পাম এইটো অল পাম আমি কিমান 12 পালো তাৰপিছত এই তিনটা যদি মাল্টিপ্লাই কৰো এই তিনটা যদি মাল্টিপ্লাই কৰো কিমান পাম 30 यानी তোমাৰ 12 ইনটু কিমান হ'ব 30 তাৰ মানে ইয়াৰ পৰা আমি লিখিব পাৰো 36 0 এখানে লিখিব পাৰো यानी তোমাৰ এই গোটেই কেটাৰ এলসিএম কিমান হ'ব 360 হ'ব এলসিএম কিমান হ'ব 360 এটা চোৱা 360 আমি কি দিবা এটা চোৱা 360 আমি কার কার এলসিএম ললো 36 90 আৰু 24 তেতিয়ালে 360 আমি কি কৰিব পাৰো 36 দি হৰণ কৰিব পাৰো এটো এটো হৰণ কৰিলে কিমান যাব 10 যাব তাৰ পিছত 360 আমি 90 দি হৰণ কৰিব যাব পাৰো তেতিয়ালে এটো এটো ক্যান্সেল হ'ব এটো তোমাৰ কিমান যাব 4 যাব তাৰ পিছত 360 আমি কিমান দি হৰণ কৰিব পাৰো 24 দি হৰণ কৰিব পাৰো 24 দি যদি হৰণ কৰো তেতিয়ালে কিমান যাব তোমাৰ 12 দি হৰণ কৰিলে 2 যাব 12 দি হৰণ কৰিলে কিমান যাব এটো যাব 12 দি হৰণ কৰিলে 3 0 যাব 2 দি তেতিয়ালে কিমান হ'ব 15 হৈ যাব গুটেই কেটা সোয়া ইয়াতে 10 পাইছো ইয়াতে 4 পাইছো ইয়াতে 15 পাইছো গুটেই কেটা সংখ্যা দি হৰণ কৰিব পাৰিছো না নাই যি কেটা সংখ্যাৰ এলসিএম হয় সেই এলসিএম টু সেই কেটা সংখ্যা দি আমি কি কৰিব পাৰো হৰণ কৰিব পাৰো বুজি পাইছা ক্লিয়াৰ হৈছে ওকে সো ইয়াতে কি লিখা আছে সোয়া গরিষ্ঠ সাধারণ উৎপাদক কি লিখা হইছে গরিষ্ঠ সাধারণ উৎপাদক মানে কি কোয়া হইছে ডেফিনেশন টু কোয়া হইছে সোয়া এইচসিএফ দুটা বা ততোধিক সংখ্যার গরিষ্ঠ সাধারণ উৎপাদক এইচসিএফ বুলি কোৱা হয় উদাহৰণ 12 আৰু 18 ৰ এইচসিএফ ওলাব লাগে এটো আমি অলৰেডি কৰিছো 12 ৰ উৎপাদক কিমান হয় 1 2 3 4 6 12 এইকেইটা আৰু 18 ৰ উৎপাদক কিমান হয় উৎপাদক তোমাৰ কি হ'ব 1 2 উৎপাদক আৰু ভাজক একে 1 2 3 6 9 18 এই গুটেই কিটা এতিয়া তোমাৰ কি ওলাব লাগে এইচএফ ওলাব লাগে তাৰ মানে কমন টু লোৱা কমন টু কি হ'ব চোৱা ইয়াতে 1 কমন আছে ইয়াতে 1 আছে আৰু ইয়াতে 1 আছে ইয়াতে 2 আছে আৰু ইয়াতে 2 আছে ইয়াতে 3 আছে আৰু ইয়াতে 3 আছে আৰু আছে নেকি ইয়াতে 6 আছে আৰু ইয়াতে 6 আছে আৰু আছে নেকি নাই তাৰ মানে তোমাৰ কি 1 2 3 6
তেতিয়াহ'লে 1 2 3 6 এইটো হল গৰিষ্ঠ সাধাৰণ উৎপাদক তেতিয়াহ'লে তোমাৰ কিমান হ'ব 6 হ'ব গৰিষ্ঠ সাধাৰণ উৎপাদক তোমাৰ কিমান 6 তাৰ মানে HCF তোমাৰ কি হৈ যাব 6 হৈ যাব ক্লিয়াৰ হৈছে সো এইটুক যদি আমি গৰিষ্ঠ মানে একেবাৰে ম্যাক্সিমাম তোমাৰ কিমান হ'ব 6 হৈ যাব বুজি পাইছা ক্লিয়াৰ হৈছে তো এই গোটেই কেইটা আমি পাই গলো ইয়া গোটেই কেইটা আমি ইয়াৰ পৰা পাই গলো তো ইয়াতে আমি কিমান পালো এটো আমি 6 পাই গলো সো ইয়াক আমি এনেকেও কৰিব পাৰো এটো আমি এনেকেও কৰিব পাৰো কাৰ লৈছিলো কিমান লৈছিলো 8 18 আৰু এটো 12 আৰু তোমাৰ কি লিখা হৈছিল 18 সো ইয়াত আমি ফ্যাক্টৰ কৰিলো তেতিয়ালে ইয়াতে তোমাৰ কিমান পাম ইয়াতে 2 দি কৰিলো 6 পাম 2 দি হৰণ কৰিলে 3 পাম 3 দি হৰণ কৰিলে 1 পাম তাৰ পিছত 18ক যদি আমি লিখো 2 দি হৰণ কৰিলে 9 পাম 2 দি হৰণ কৰিলে যাব নেকি না যাব 3 দি হৰণ কৰিলে 3 পাম তাৰ পিছত 3 দি হৰণ কৰিলে 1 পাম সো ইয়াৰ পৰা আমি লিখিম যে 12 ইকুৱেল টু আমি লিখিম কিমান 2 into 2 into 3 into 1 বুঝছে তো ইয়াতে আমি লিখিম 18 ইকুৱেল টু আমি কি লিখিম 2 into 3 into 3 into 1 সো ইয়াতে গৰিষ্ঠ মানে একেবাৰে কমন ম্যাক্সিমাম সো কমন লব লাগিব ডাইরেক্ট কমন থাকিব লাগিব ডাইরেক্ট কমন থাকিব এটু 2 আছে এটু 2 আছে তেতিয়ালে 2 এটা ল আৰু ইয়াতে আছে নেকি 2 ইয়াতে আছে কিন্তু ইয়াতে নাই নহব 3 ইয়াতে আছে 3 ইয়াতে আছে হ'ব তাৰ মানে 2 into 3 তাৰ পিছত তোমাৰ কি হ'ব ইয়াতে 1 আৰু ইয়াতে 1 into 1 তেতিয়ালে কিমান হল 6 হল না নাই তো HCF ইকুৱেল টু তোমাৰ কিমান হ'ব 6 HCF ইকুৱেল টু তোমাৰ কিমান হ'ব 6 হৈ যাব HCF ইকুৱেল টু তোমাৰ কিমান হ'ব 6 হৈ যাব বুজি পাইছা সো অলপ আগতে এটো আমি ফ্যাক্টৰাইজেশন মেথডত কৰিলো তাৰ পিছত ইয়াতেও তোমাৰ দিয়া আছে সো ইয়াতে উৎপাদকৰ ডাইৰেক্ট দিয়া আছে উৎপাদক কিটা লিখি আমি কৰিছো এটা ঠিক আছে তাৰ পিছত তোমাৰ ইয়াতে তোমাৰ অলৰেডি কোৱা হৈছে যে এলসিয়াম লিস্ট কমন মাল্টিপলস দুটা বা ততোধিক সংখ্যাৰ গৰিষ্ঠ সাধাৰণ গুণিতক এলসিয়াম বোলা হয় তেতিয়ালে ইয়াতে কি আছে 6 আৰু 8 ৰ এলসিয়াম ওলাব লাগে কাৰ 6 আৰু 8 ৰ কাৰ 6 আৰু 8 ৰ এলসিয়াম আমি অলৰেডি পঢ়িছো এলসিয়াম আমি অলৰেডি পঢ়িছো এটা চোৱা 6 আৰু 8 ৰ তোমাৰ কি ওলাব লাগে এলসিয়াম ওলাব লাগে তো এলসিয়াম যদি ওলাও এলসিয়াম চোৱা তেতিয়ালে 6 2 দি হৰণ কৰিলে 3 যাব 2 দি হৰণ কৰিব নোৱাৰো 3 দি 1 যাব তাৰ পিছত 8 হ'ব তোমাৰ কিমান 2 দি হৰণ কৰিলে তোমাৰ কিমান হ'ব 4 হ'ব 2 দি হৰণ কৰিলে কিমান হ'ব 2 হ'ব তাৰ পিছত 2 দি হৰণ কৰিলে 1 হ'ব यानी 6 इक्वल टू लिखिब पारो 2 into 3 into 1 আৰু 8 इक्वल टू लिखिब पारो 2 into 2 into 2 into 1 সো ইয়াতে চোৱা কমন কোনটো আছে একেবাৰে ইয়াতে 2 আছে তাৰ মানে 2 ৰ পৰা এটা 2 লব লাগিব এলসিয়াম লম তাৰ পিছত তোমাৰ কি হৈছে তাৰ পিছত হৈছে ইয়াতে 3 আছে ইয়াতে আৰু আছে নেকি ইয়াতে নাই তাৰ পিছত তোমাৰ ইয়াতে আছে নেকি ইয়াতে কিন্তু নাই 2 তাৰ মানে HCF হ'ব তোমাৰ কিমান HCF হ'ব তোমাৰ HCF কিমান হ'ব HCF হ'ব 2 HCF তোমাৰ কিমান হ'ব 2 হ'ব আৰু LCM যদি ওলাও তেতিয়ালে আমি LCM ওলাম LCM কমনৰ পৰা এটা লৈছো কমনৰ পৰা এইটো আৰু ইয়াৰ পৰা অকল 2 লৈছো সো ইয়াতে চোৱা কমন তোমাৰ কিমান আছে এলসিয়াম ওলাবলৈ হলে এলসিয়াম ওলাবলৈ হলে কমনৰ পৰা এটা লব লাগিব তো ইয়াতে 2 আছে এটা 2 লিখিছো তাৰ পিছত আনকমন গুটেই কিটা ইয়াতে 3 আছে নেকি ইয়াতে নাই ইয়াতে নাই তাৰ মানে 3 into 3 কৰি দিয়া ইয়াতে 1 আছে এইটোৰ পৰা 1 এটা লব লাগিব এই দুটা লব লাগিব তেতিয়ালে কিমান হল 2 8 24 আমি কিমান পালো 24 তো ইয়াতে চোৱা 6 ৰ গুণিতক কি হয় 6 12 18 24 এইটো 24 8 ৰ গুণিতক কিমান হয় 24 এইটো সকলোতকে সৰুটো তোমাৰ কি আছে সৰু গুণিতক কমন তেতিয়ালে সাধাৰণ গুণিতক একেবাৰে সকলো সৰু সাধাৰণ গুণিতক কিমান 24 এইকাৰণে এলসিয়াম হৈছে তোমাৰ কিমান 24 তাৰ মানে লঘিষ্ঠ মানে সৰু সাধাৰণ মানে কমন আৰু গুণিতক এইটো গুণিতক মাল্টিপ্লাই তেতিয়ালে তোমাৰ কি হ'ব 24 হৈ যাব কিমান হ'ব 24 হ'ব বুজি পাইছা ক্লিয়াৰ হৈছে এখিনি বুজি পাইছা ওকে
তাৰপিছত ইয়াতে কি কৈছে যে 12 আৰু 18 কি বাহিৰ কৰিব লাগে HCF আৰু LCM নিৰ্ণয় কৰিব লাগে কি বাহিৰ কৰিব লাগে 12 আৰু 18 LCM আৰু HCF বাহিৰ কৰিব লাগে তেতিয়ালে 12ক আমি উৎপাদক যদি ওলাও কিমান পাম 12 ইকুৱেল টু 2 * 3 লিখিব পাৰো আৰু 18ক আমি কি লিখিব পাৰো 18ক লিখিব পাৰো এটো তেতিয়ালে সাধাৰণ মৌলিক গুণিতক মানে তোমাৰ কি হ'ব কমন গুণিতক তেতিয়ালে ইয়াতে 2 আছে ইয়াতে 2 আছে আমি এটা 2 লৈছো পিছত ইয়াতে 2 আছে নেকি নাই ইয়াতে 3 আছে আৰু ইয়াতে 3 আছে এটা লৈছো তেতিয়ালে এই দুটা পূৰণ কৰি আমি কিমান পাম এই দুটা পূৰণ কৰি আমি পাম 6 এখানে HCF তোমাৰ কিমান হৈছে HCF হৈ গৈছে তোমাৰ কিমান 6 তাৰ পিছত মৌলিক গুণিতক হ'বলৈ হলে কমন ল'ব লাগিব আৰু আনকমন ল'ব লাগিব কমন কেইটা হৈছে এটা হল 2 এটোটো 2 আছে এটোটো 2 আছে সেইকাৰণে 2 লোৱা হৈছে তাৰ পিছত ইয়াতে 3 আছে ইয়াতে 3 আছে এইটো 3 লোৱা হৈছে কিন্তু ইয়াতে এটা কমন নাথাকা আছে না নাই সেইকাৰণে ইয়াতে 2 লোৱা হৈছে তাৰ পিছত ইয়াতে 3 এটা আছে এইটো 3 তো এই গুটেই কিটা মাল্টিপ্লাই কৰি আমি কিমান পাম 36 পাম সো ইয়াতে আৰু দেখাই দিছো তোমালোকক সো 12ক হৰণ কৰিলো 6 যাব 12ক হৰণ কৰিলে আমাৰ 3 যাব 3 দি হৰণ কৰিলে তাৰ পিছত 18 যদি আমি কৰো তেতিয়ালে তোমাৰ 2 এটো 9 এটো হ'ব 2 এটো হ'ব তোমাৰ 2 দি নাযাব যাব নেকি নাযাব তো ইয়াতে 18 লোৱা 18ক আমি 2 দি হৰণ কৰিলে কিমান যাব 9 3 দি হৰণ কৰিলে কিমান যাব 3 আৰু 3 দি হৰণ কৰিলে কিমান যাব 1 সো ইয়াৰ পৰা আমি লিখিব পাৰো 12 ইকুৱেল টু আমি লিখিব পাৰো 2 * 3 * 1 ওকে তাৰ পিছত 18 ইকুৱেল টু আমি লিখিব পাৰো কিমান 2 * 3 * 3 * 1 সো ফাৰ্স্ট আমি উলাম HCF উলাবলৈ হলে HCF উলাবলৈ হলে অকল কমন কেটা লব লাগিব সো কমন ইয়াতে কমন কেটা আছে 2 আছে ইয়াতে 2 আছে ইয়াতে 2 আছে যিকোনো এটা এইকাৰণে 2 লিখিলো তাৰ পিছত ইয়াতে 3 আছে ইয়াতে এটা 3 আছে এইটো এটা 3 এইটো এটা 3 এই গুটেই কেটা লিখিলো ইকুৱেল টু তোমাৰ কিমান হৈ গল 6 यानी HCF কিমান হল 6 আৰু LCM উলাবলৈ হলে কমনৰ পৰা এটা লব লাগিব আৰু আনকমন গুটেই কেটা কমন কি কমন আগতে লিখি এটো লিখিছো অলৰেডি 2 * 3 আৰু আনকমন বাকি কমন নোহাকে কি থাকিল 2 সেইকাৰণে ইয়াতে 2 লিখিলো তাৰ পিছত ইয়াতে কিমান আছে 3 সেইকাৰণে আমি ইয়াতে 3 লিখিলো সো ইয়াতে কিমান পালো আমি 36 পাই গলো यानी তোমাৰ LCM কিমান পালো LCM পালো 36 আৰু HCF কিমান পালো HCF পালো আমি 6